रिसाउन मलाई फताउन आउँदैन सानी नरिसाउन मलाई फकाउन नमस्कार बন্ধুসকল ভালনে আপোনালোকৰ সকলো ভালে আছে চাগে আপোনালোকক জনাব পাই সুখী হৈছো যে মোৰ 1000 ওপৰ সাবস্ক্ৰাইব হৈছে আপোনালোকে কৰিছে ধন্যবাদ জনাইছো বহুত ধন্যবাদ জনাইছো আগলৈ যাতে মোক এনে ধৰণে সাপোৰ্ট কৰি যায় তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছো আৰু যদি মোক আজি মোক লাইক কৰি দিব কাৰণ আজি মোৰ বাৰ্থডে আছে বাৰ্থডে দিনাখন মোক লাইক এটা পালে মই ভাল পাম কাৰণ মই গিফ্ট পোৱা নিচিনা পাম এটা তেন্তে বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো বেছি কথা নকওঁ ভিডিওটো ষ্টাৰ্ট কৰো বলক আজি কথা পাতিম জুবিন দাৰ ওপৰত হয় জুবিন দাৰ ওপৰত আজি মই কথা পাতিম আজি জুবিন দাৰ এটা গান হ'ল কোট মোৰ মা গানটো মোৰ এনেকুৱা লাগে যেন যাবকৈ বাট বিগাৰ যায় এই গানটোৰ পৰা অলপ হ'লেও কপি কৰা নিচিনা লাগে চাওঁ এখন দুইটা ভিডিঅ' চাওঁ কোনটো হয় নে নহয় আপোনালোকে যদি হয় মোক লাইক কৰিব কমেণ্ট কৰিব হা আৰু ধন্যবাদ জনাইছো If you miss the train I'm on you will know that I am gone you can hear the whistle blow 100 miles 100 miles 100 miles 100 miles 100 miles you can hear the whistle blow 100 miles খিৰিকীৰে পলকতে জুমি চাওঁ আকাশলে জুনবা जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हमनवा जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हमनवा ভিডিঅ'টো চালে সকলোৱে এতিয়া আপোনালোকে কি ক'ব কওকচোন বাৰু এইটো গানটো হয় নে কপি মানে সুৰটো কপি কৰা হয়নে যদি হয় লাইক কৰিব আৰু কমেণ্ট এটা কৈ দিব হয় বুলি আৰু মই জুবিন দাক একো বেয়াভাৱে ক'ব নিবিচাৰোঁ কাৰণ জুবিন দা এটা ভাল অসমৰ ভিতৰত বহুত ভাৰতৰ ভিতৰত ভাল ছিংগাৰ আমাৰ অসমৰ বাবে গৌৰৱ আপোনাৰ মানে এনেকুৱা এটা কপি কৰিলে আপোনাৰ ভাল নালাগিব সেইকাৰণে আপোনালোকে লাগিলে গানে ভাল পিছত এৰক দুটা বাৰ কাম কমাই দিয়ক কিন্তু মানে কপি কৰিলে আপোনাৰ ভাল নালাগিব আমাৰ কাৰণ আপোনাক এটা বহুত ভাল ছিংগাৰ বুলি আমি সকলোৱে জানে আপোনাৰ জুবিন দাই যদি ভিডিঅ'টো চাই যদি বেয়া পায় তেতিয়াহ'লে চৰি মই আপোনাক একো বেয়াভাৱে জনোৱা নাই অকল গানটো কথাই ক'ব বিচাৰিছোঁ আপুনি ভাল এজন ময়ো বহুত আপোনাক ভাল পাওঁ কিন্তু এনেকৈ সুৰটো কপি কৰিলে আপোনাক ভাল নুবুজায় বেলেগ গায়কৰ নিচিনা আমি নাভাবোঁ আপোনাক আপুনিও যদি এনেকুৱা কৰে তেতিয়াহ'লে ভাল নালাগিব ন তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লাইক কৰক কমেণ্ট কৰক আৰু মোৰ বাৰ্থডে বুলি আজি কিবা এটা কৰিলে ভাল লাগিব আপোনালোকক ধন্যবাদ Audio Jungle.